মা তুমি শুই থাকা ফাৰ্মাচীলৈ গৈ মই তোমাৰ কাৰণে ঔষধ লৈ আনিম ঔষধ খোৱাৰ পাছত মই তোমাক ভাত খুৱাই দিম এতিয়া তুমি শুই থাকা মই বজাৰলৈ যাম ঔষধ ল'ম আৰু গুচি আহিম পানী থৈ দিছো পানী খাই দিবা তুমি যোৱা প্ৰেছক্ৰিপশ্যনখন দিয়া সোনকালে আহিবা যোৱা মই বজাৰত যাম ঔষধ ল'ম আৰু গুচি আহিম তুমি থাকা ভাইটি কিবা লাগিব নেকি দাদা খেজুৰ লাগিছিলে লোৱা কিমান দাম দামটো 80 টকা ঔষধৰ পইচা কেইটাহে আছে খেজুৰ ল'লে নুজুৰিবই যিকেইটা পইচা আছে মালে ঔষধ নিব লাগিব আফ্ৰুজা ভালে আছা আছো দিয়ক ভালে আপোনাৰ ভালনে ভাল কিবা ল'বা খেজুৰ লাগিছিলে লোৱা দাদা এইটোৰ দাম কিমান 80 টকা ময়ো ল'ব লাগিছিল মাই খেজুৰ খাই ভাল পায় নহয় কিন্তু নাই 80 টকা কিবা ভাবি আছা নেকি নাই একো নাই মা মা মই ঔষধ লৈ আহি গলো ভাত খোৱাৰ পাছত খাই দিবা বাবা এই মাত্ৰ মই ভাত খালো ভাত খালা 5 মিনিট পাছত হ'ব খাই দিবা দাদা আপোনালৈ ছোৱালী এজনীয়ে কিবা এটা দিব ধৰিছে ছোৱালীজনীৰ নাম আফ্ৰুজা আপোনাক দিব কৈছে সেইবাবে মই লৈ আহিছো কি এইটো আফ্ৰুজাই মোলৈ খেজুৰ পঠাইছে ৰমজানৰ মাহ আফ্ৰুজাই মোলৈ খেজুৰ পঠাইছে ভাতৃত্ব নামৰ এটা পেকেটত সৰু কাগজ এটুকুৰাত লিখিছে খেজুৰবোৰ খাবা ভাইজান মোৰ ৰোজা নাই চেহেৰি ইফতাৰ নাই আফ্ৰুজাই মোক তাইৰ ভাগৰ ইফতাৰৰ খেজুৰ পঠাইছে ভাতৃত্ব নামৰ পেকেটত কোনোবাই মোক কাণে কাণে কৈছিল মক্কাৰ খেজুৰ খোৱা নিষেধ আফ্ৰুজাই মোলৈ মক্কাৰ খেজুৰ পঠাইছে ক'লা ক'লা খেজুৰবোৰ হাতত লৈ মোৰ কোনো আল্লাহ বা ঈশ্বৰলৈ মনত পৰা নাই মোৰ চকুত ভাহি উঠিছে দূৰৈৰ মৰুভূমিৰ ৰ'দৰ তাপত ঘামি জামি থিয় হৈ থকা খেজুৰ গছবোৰলৈ মোৰ চকুত ভাহি উঠিছে ৰাতিৰ জোনাকত তিতি তিতি থিয় হৈ থকা সেই খেজুৰ গছবোৰলৈ যিবোৰে আল্লাহ আৰু ঈশ্বৰক ৰিঙিয়াই নামাতে ৰিঙিয়াই ৰিঙিয়াই মাতি থাকে মানুহ সেই খেজুৰ গছবোৰে নাজানে আল্লাহ নকোন ঈশ্বৰ নকোন আফ্ৰুজাই মোলৈ খেজুৰ পঠাইছে আফ্ৰুজা 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 সেইজনী আফ্ৰুজা যে মছজিদ এটা থকাৰ পাছতো মন্দিৰ এটা সাজি লৈছিল বুকুত ৰমজানৰ মাহ আফ্ৰুজাই মোলৈ খেজুৰ পঠাইছে ভাতৃত্ব নামৰ এটা পেকেটত ধৰ্ম নিৰপেক্ষতাৰ ঠিকনা দাদা কি ভাবিছে বাবা ঔষধটো খাও দিয়া পাহৰিয়ে গৈছিলো মা মাৰ ঔষধ আছে গৈছো মা